আপোনালোক সকলোকে এখন এখন তামোল খুৱাই পেলাই ভিডিঅ'টি মই আৰম্ভণি কৰিছোঁ। আহক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। কাপোৰখিনি মানে মই মেলিম বাৰু। বহুত এগালমান কাপোৰ হৈ গৈছে, চাওকচোন কিমানগাল কাপোৰ আছে। কাপোৰগাল মেলি থোৱা হয় এতিয়া। তাৰপিছত যাবলৈ মনেই নাযায় ওপৰলৈ, ইমান ওপৰত যাব লাগে মনেই নাযায় মোৰ। ভাগৰ লাগি যায়গৈ, পাৰিলে যেনেকৈ তলতে মেলি দিওঁ, কিন্তু আজি উপায় নাই, যাবই লাগিব ব'লক তেতিয়াহ'লে। দিনটোৰ কামৰ আৰম্ভণি ঘটাই মই এনেকুৱা কাপোৰ চাপোৰখিনি ধুই ল'লোঁ, কিন্তু কি কৰিব সময়ৰ অভাৱত কাপোৰখিনি মেলিবই পৰা নাছিলোঁ। অলপ দেৰি হ'ল মেলোঁতে। সকলোকে খুৱাই বোৱাই লৈ পেলাই ভাবিলোঁ কাপোৰখিনি মেলি থৈ আহোঁ, কাৰণ আজি আমাৰ ঘৰত পুথি পঢ়োৱা আছে, ভকত আহিব, এজনেই বা দুজনেই মাতোক যিয়ে নহওক ভকতেই মেলিলোঁ। এতিয়া আৰু অকণ পানী অকণ লৈ আহোঁ, পানী মানে ওপৰত টেপ নাই যে, টেপৰ মানে পানী অকণ লৈ আহোঁ, ফুলকেইডাল দি দিওঁ। অকণমান মৰহি গৈছে ফুলকেইডাল, কেনেকুৱা হৈ গৈছে, তাতে অকণ পানী অকণমান দি দিওঁ। কাপোৰ মেলিবলৈ গৈ দেখিলোঁ ওপৰত থকা ফুলকেইডাল একেবাৰে শুকাই আছে। দেখিছিলে মাজৰ জোপাই লেৰেলি গৈছে, মাজৰ জোপা নহয় প্ৰায় কেইজোপাই লেৰেলি গৈছে। সেইকাৰণে ভাবিলোঁ মই পানী লৈ আহোঁ, পানী লৈ আহি পেলাই আকৌ মই ধুনীয়াকৈ এইখিনি দি ল'লোঁ, ফুলখিনি যাতে মৰহি নাযায়। ফুলখিনি হোৱাবলৈ হ'লে বহুত কষ্ট কৰিব লাগে, বহুত কষ্টৰ ফলতে এনেকৈ ফুলখিনি হয়গৈ। অলপমান আমাৰ এনেকৈ ওপৰত উঠাই থোৱা হৈছে, সেইখিনিকে ধুনীয়াকৈ পানী চানী দি ল'লোঁ। আকৌ তেনেকৈ বাৰে বাৰে গৈ থকা নহয় যে, সেইকাৰণে বোলো এতিয়া দি ল'লোঁ। এতিয়া ব'লক তললৈ গৈ মোৰ কামখিনি কৰি লওঁ। কামখিনি কৰোঁ মানে অলপ প্ৰসাদৰ কাম আছে, ব'লক তেতিয়াহ'লে। ৰাতিপুৱা 9:45 হৈছে। মই ভাবিলোঁ প্ৰসাদখিনি ভিজাই লওঁ। কেনেকৈ ভিজাইছোঁ দেখিছেনে? মই এনেকৈ পাচিটোত এই বুটখিনি লৈছোঁ, তাৰপিছত মগুখিনি ইয়াতে দি পেলাই এনেকৈ ভিজাই দিছোঁ। তেনেকৈ হ'লে কম বাচনতে জল্দি হৈ যায়। কৰিব পাৰোঁ। এইখিনি 12টামান বজালৈকে, এতিয়া 12টা 12:30লৈকে ভিজাই থাকোঁ। কেতিয়া 12:30মান বাজিলে ভাবিলোঁ মাৰ ভৰিটো যিহেতুকে অলপ মানে দুখ পোৱা আছে, সেইকাৰণে প্ৰসাদখিনি ময়ে ধুই দিলোঁ। ভাবিলোঁ মাক অকণ হেল্প কৰি দিওঁ, মাৰ ভৰিটোত যিহেতু দুখ পোৱা আছে, মই বস্তুবিলাক এনেকৈ অনা নিয়া কৰি মাক অকণ হেল্প কৰি দিলোঁ। ৰসখিনি বনাই লৈছোঁ, ভাতো বনাবলৈ আছে, এইফালে দালিও পাতি দিছোঁ। এয়া আছে, এনেকৈ নোৱাৰি যে, সেইকাৰণে আগতে চাদৰ মেখেলাযোৰ পিন্ধা নাই, পিন্ধিম আৰু অকণ পিছত। এযোৰ পিন্ধি ৰেডি হৈ লৈছোঁ, এনেকৈ চিম্পুলকৈ এযোৰ পিন্ধিছোঁ। ইমান গৰম, কাজৰ একো নাই দেখা, অকল লিপষ্টিক অকণ লগাইছোঁ। এনেকৈ লিপষ্টিকখন নলগালেও মুখখন বেয়া বেয়া লাগে। গাটোও ধুই আহিলোঁ, আহি পেলাই এনেকৈ ওলাই ল'লোঁ অকণ, নহ'লে গা নোধোৱাকৈ নোৱাৰি। পায়স হোৱাই নাই, মই ভাবিছিলোঁ পায়স চাই বনাই পেলাই পিন্ধিম, কিন্তু নহ'লেগৈ, এতিয়াই পিন্ধি ল'লোঁ। মই পনীৰৰ মিশ্ৰণ বনাই দিলোঁ। এই পনীৰখিনি টুকুৰা টুকুৰা কাটি ল'লোঁ, আৰু ৰঙালাও পকৰীৰ বাবে মই গোটেইখিনি যোগাৰ কৰি ল'লোঁ। আৰু এয়া পনীৰৰ বাবে আলু অকণ লৈ লৈছোঁ। এই ভাজিখিনি বনাই লৈছোঁ, আজি চব পিঁয়াজ নহৰু বিহীন মানে। তাৰপিছত আহি গ'ল আমাৰ সেৱা কৰাৰ সময়। আমি ইয়াৰ সেৱা কৰি ল'লোঁ। সেৱা কৰি লোৱাৰ পাছত আমাৰ গাখীৰ পাত চাখীৰ পাত দি দিলে হৈ গ'ল। ভগৱানৰ ওচৰত এনেকৈ অকণমান মূৰ দোৱাবলৈ পালে ভালেই লাগে দিয়কচোন। আমিও এনেকৈ সেৱা চেৱা কৰি ল'লোঁ। সেৱা চেৱা কৰা হৈ গ'ল, প্ৰাৰ্থনা এটাও গালোঁ বাৰু। সেয়া চব মানে দেখুৱাবলৈ নহ'ল আৰু, চবেই বহুত কথা পাতি থকা হৈছে যে, সেইকাৰণে মই সেইবোৰ নেদেখালোঁ আৰু। তাৰপিছত মই একদম পিঁয়াজ নহৰু নিদিয়াকৈ পনীৰ বনাই দিলোঁ, জিৰাও দিয়া নাই, একোৱেই দিয়া নাই। আপোনালোকৰ ৰেচিপি লাগিলে ক'ব, মই দিম। তাৰপিছত চাটনি পকৰী এয়া চব হৈ গ'ল। তাৰপিছত এয়া চাহৰ বাবে এয়া যোগাৰ কৰিলোঁ। পনীৰো এয়া অলমষ্ট হৈয়ে গৈছে, দেখিছেনে? খাবলৈও কিন্তু বহুতেই সোৱাদ হৈছিলে, খাই ভালেই পালোঁ। তাৰপিছত আহি গ'ল প্ৰসাদ আমিও খালোঁ, আপোনালোকেও বাৰু অকণ অকণ খাওক। প্ৰসাদ খাই মেলি লৈ পেলাই ভাত দিবৰে সময় হ'ব অলপ পিছত, কিন্তু তাৰ আগতে চাহ এটা দি ল'লোঁ। চাহৰ লগত পায়সো দিলোঁ, মই বনাইছিলোঁ বাৰু পায়স। তাৰপিছত ভাত দিলোঁ। এয়া আজি একদম চিম্পুলকৈ খুৱাইছোঁ। ভাত খোৱাৰ পাছত সকলোকে এনেকৈ তামোল এখন খোৱালোঁ। তামোল এখন খুৱাই এয়া মায়ে দেখিছেনে, এয়া চব সামৰণি মাৰিছে, ময়ো সামৰণি মাৰিছোঁ। কৰি আজৰি হ'ল। তাৰপিছত আজৰি মানে কি, বাচন চাচন ধুলোঁ, আৰু আমি খোৱা নাই, আমি খাবলৈ আছে বাকী। আমিও এতিয়া খাই কৰি ল'ম আৰু। আমিও খাই কৰি লওঁ। তাৰপিছত ভাগৰো বহুত লাগিছে, এতিয়া 3:30 বাজিলে। আজিলৈ তেতিয়াহ'লে আহোঁ, আকৌ লগ পাম অন্য এটি ভিডিঅ'টি। ধন্যবাদ।